दुखुनांथाव खौरां बड'लेण्ड मुलुगसोलोंसालिनि सासे फरायसानि जिउ खहा। क'क्राझार सोहोराव थानाय आरएनबी सिभिल फाहामसालियाव रमिय' काश्यप बसुमतारी मुंनि फरायसाया जिउ गोमानायखौ लानानै दुंहाव थासारि। लामा जाब्रबथाय जानाय फरायसाखौ आरएनबी सिभिल हस्पिटालाव फाहामथाय होनायाव डक्टरा गोहैलो खालामनायनि अजदखौ लाबोदों बड'लेण्ड मुलुगसोलोंसालिनि फरायसाफोरजों लोगोसे थैनाय नखरनि सुबुङा। मिथिनो हानाय बायदिब्ला थांनाय हराव क'क्राझार थिथागुरिनि जेडी र'डआव लामा जाब्रबथायाव गोब्राबै जखम जानाय रमिय' काश्यप बसुमतारीखौ फाहामथायनि थाखाय आरएनबी सिभिल फाहामसालियाव थिसननाय जादोंमोन, नाथाय डक्टरा फाहामथाय होनायाव गोहैलो खालामदों, जायनि जाउनाव फरायसाया अबथिरा जिउ गोमानांगौ जादों होनना अजद लाबोयो। डिउटियाव थानाय डक्टर रामातुल्लाह आमिना फाहामथाय होनायाव गोहैलो खालामनायनि अजद सिखारदों। फारसेथिं क'क्राझार जिल्ला खुंथाया फरायसाया थैनायनि बिथिङाव मेजिस्ट्रेट थाखोनि नायबिजिरनाय फोसावदों। মই কওঁ যে গভৰ্ণমেণ্টে প্লিজ চাওক, সদায় মই এইবিলাক ঘটনা শুনি থাকোঁ। গভৰ্ণমেণ্ট হস্পিটেল আৰু স্কুল বন্ধ কৰক প্লিজ, চব প্ৰাইভেট কৰক। আমি পইচা দিবলৈ ৰাজি আছোঁ। গৰীবৰ কাৰণেও, গৰীবকো মাৰে, ধনীকো মাৰে, চবকে মাৰে। প্লিজ গভৰ্ণমেণ্ট হস্পিটেলবিলাক বন্ধ কৰি দিয়ক। ইয়াতে পুলিচ নাহিলে নুচুৱে, কাকো নুচুৱে। মোৰ ভাইটি হেৰাইছে আজি। আৰু আমাক এবাৰ ফোন কৰি আমাক হস্পিটেলৰ পৰা জনাব লাগে যে ঘৰৰ পৰা পেৰেণ্টছ কোন হয়, হস্পিটেলৰ সেইটো দায়িত্ব আছিলে। কেনেকে জনাব? আজি ৰাতিপুৱা 5টা বজাত ইয়াতে ট্ৰিটমেণ্ট দি আছে। তেওঁলোকে ক'ব পাৰে নে নোৱাৰে? আমাক ক'ব পাৰে নে নোৱাৰে? পেৰেণ্টছ কোন হয় এবাৰ তেওঁলোকৰ এটা দায়িত্ব আছিলে নে নাছিলে? আমাক 5টা বজাত খবৰ দিছে, তেতিয়ালৈ নাই। তো আমি ওচৰতে থাকোঁ, গোচাই খাওঁ, চব মানুহ আছে। আমি আহিব পাৰোঁ নে নোৱাৰোঁ কওকচোন? এবাৰ ফোন কৰক, ফোন নাম্বাৰটো আছে চোন। তো এতিয়া মই সদায় শুনা পাওঁ যে গভৰ্ণমেণ্ট হস্পিটেলত আনিলে যেতিয়ালৈকে ফৰ্মেলিটিজ পুৰা নহয় কোনেও নুচুৱে। তো সেইটো মই শুনিছিলোঁ। আজি মোৰ ভাইটিৰ লগতো হৈছে, এইটো কথাই হৈছে। তো মই চৰকাৰক কৈছোঁ, গভৰ্ণমেণ্ট হস্পিটেল আৰু প্লাছ স্কুল কলেজ বন্ধ কৰি দিয়ক। গভৰ্ণমেণ্ট কোনো কাম নাই গভৰ্ণমেণ্টৰ। কিয় ইমান ফৰ্মেলিটিজ হ'লে কিয় থাকে সদায়? তো আজি মোৰ নহয়, চবৰে ক্ষেত্ৰতে এইটো হয়। ফৰ্মেলিটিজ কৰোঁতে সদায় আমি নিজৰ আপোনজনক হেৰাই আছোঁ। মই চৰকাৰক সেইটোৱে কৈছোঁ, কমচে কম এটা স্পীডত যেন আপোনালোকে এনেকুৱা ইমাৰ্জেঞ্চি আহিলে ট্ৰিটমেণ্টটো দিয়ে, সেইটো বস্তু সদায় চাওক। কিয় পুলিচ হ'লে কিয় ৰখে সদায়? কিয় পুলিচ আহিলেহে আমি চুম? কিয় সেইটো বস্তু সদায় আজি মোৰ ক্ষেত্ৰত নহয়, চবৰে ক্ষেত্ৰতে আমি সেইটো দেখা পাওঁ। পুলিচ আহিলেহে এজন চিৰিয়াছ হোৱা ৰোগী চুব পাৰে, কিয় তাৰ লগত চুব নোৱাৰে নেকি? কিহৰ পইচাৰ ভয় আছে? কি আছে ইয়াতে? হয় চিয়ৰ, হয় সেইটোৱে হৈছে। আমাক এবাৰ কিয় খবৰ মানুহক ফোন নকৰিলে? মাক বাপেকো কোৱা নাই। মই বায়েক ওচৰতে থাকোঁ, মোক কোৱা নাই, এবাৰো ফোন কৰা নাই। হ'ব। ট্ৰিটমেণ্ট নোপোৱাৰ অভাৱতে তেওঁ মৰিছে। সঁচা কথা ক'বলৈ ট্ৰিটমেণ্ট নোপোৱাৰ অভাৱতে মৰিছে। যেতিয়া আমি ছুপাৰিণ্টেণ্ডেণ্ট ছাৰৰ ওচৰলৈ গৈছোঁ, তেওঁক কৈছোঁ, তেওঁ এনেকুৱা ৰেছপঞ্চ দিছে যে তেওঁ একোৱে হোৱা নাই, ফৰকে পৰা নাই। মানে এজন ল'ৰা মৰি গ'ল, তাৰ পাছতো কোনো মেডিকেলৰ মানুহৰ কোনো ফৰকে নাই। ফাৰ্ষ্টটো আমি আহিছোঁ ইমাৰ্জেঞ্চি ৱাৰ্ডত, যেতিয়া আমি গম পাইছোঁ লগৰখিনিয়ে। মই নাছিলোঁ, কাৰণ মোক লগৰটোৱে ফোন কৰিছে যে আমি এনেকুৱা হৈছে। মই কৈছোঁ ধেমালি নকৰিবি তেনেকুৱা অৱস্থাত। কিন্তু যেতিয়া আমি আহি পাইছোঁহি, তেতিয়া আমি গৈছোঁ আপোনাৰ ইমাৰ্জেঞ্চি ৱাৰ্ডলৈ। ইমাৰ্জেঞ্চি ৱাৰ্ডত তেওঁলোকৰ বিহেভেই নাই। এনেকুৱা বিহেভ কৰিছে যে এজন ল'ৰা মৰি গ'ল, কিন্তু এনেকুৱা বিহেভ কৰিছে যে তেওঁলোকৰ একো ফৰকে পৰা নাই। আৰু উঠি অহা প্ৰজন্মৰ এটা ল'ৰা হয়, যোনটো ল'ৰা ভৱিষ্যত হয় অসমৰ ক'বলৈ গ'লে। সেইটো সময়ত এটা ল'ৰা মৰি গ'ল, অথচ তেওঁলোকে একো ৰিয়েক্টে নকৰে। যেতিয়া ছুপাৰিণ্টেণ্ডেণ্ট ছাৰৰ অফিচলৈ গৈছোঁ, ছাৰক কথাখিনি কৈছোঁ, ছাৰে যেতিয়া তেখেতক ফোন কৰিছে, যি লাইটলি বিহেভ কৰিছে, আপুনি পাৰিবনে আহিব? কি এনেকুৱা? আৰে তেওঁ ছুপাৰিণ্টেণ্ডেণ্ট হয়, তেওঁ ষ্ট্ৰিক্টলি ক'ব লাগে যে এটা ল'ৰা আপোনাৰ প্ৰেজেঞ্চত মৰি গৈছে, তো আহিব লাগে ন, আপুনি আহক। তেওঁ তেতিয়ালৈকে নাই। তেওঁ লাষ্টত আহিলে, তেখেতৰ নিজৰ ভুলখিনিতো স্বীকাৰ নকৰে। জাষ্ট এনেকুৱা দেখাব গৈ আছে যে এনেকুৱা মেডিকেল চিষ্টেম হ'লে কেনেকৈ হ'ব? আমিতো বাহিৰৰ পৰা আহি পঢ়িছোঁহি ন ইয়াত আহি। তো আমাৰ এনেকুৱা আজি তাৰ হৈছে, কাইলৈ বেলেগ এজনৰ হ'ব, তেতিয়া কি 1000জন মৰি থাকিব নেকি? আৰু যোনজন ডক্টৰৰ কথা কৈছে, সেই ডক্টৰজনৰ আগতো এনেকুৱা কেছ আছে বোলে। তেখেতৰ গাফিলতিৰ কাৰণে বহুত পেচেণ্ট মৰিছে শুনা মতে।
এতিয়া আমি এটাই কওঁ যে তেখেতক ছাছপেণ্ড কৰিব লাগে আৰু বাকী যোনখিনি আছে এমপ্লয় তেওঁলোকৰ প্ৰতি একশ্যন ল'ব লাগে। My name is Jyotiraj Brahma, Vice President of Bord'l University Students Union. So we are deeply disheartened by the gross negligence and misconduct done by the doctor, and because of which our friend Rami Basumutari is no more with us. And second is that also the data and records which they have is being manipulated by them. And also I would like to convey this message to all the ministers of Assam and our BTR region that this is the level of misconduct and mistreatment that is being given by the doctors here in Rnb Civil Hospital. Though many people come with a hope that they will be fine by coming here, but that is no longer the case here. So with this I would like to end. প্ৰথমতে মোৰ নাম নিৰসন হাজাৰী, মই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মই জেনেৰেল ছেক্ৰেটাৰী হয়। এতিয়া আমাৰ ঘটনাটো হ'ল মানে বহুত দুৰ্ভাগ্যজনক। আমাৰ এজন MCA ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ফাৰ্ষ্ট ছেমৰ ষ্টাডি কৰা বা পঢ়া শুনা কৰা আমাৰ লগৰীয়া এজন আৰু দুৰ্ভাগ্যজনক আজি মানে আমাৰ মৰি গ'ল, ডেথ হৈ গ'ল, এক্সিডেণ্ট হৈছিলে। তাৰপিছত আমাৰ RNB যিটো আমাৰ হস্পিটেল আছে আমাৰ কোকৰাঝাৰত, ইয়াত আমাৰ এডমিটেড হৈছিলে। কিন্তু ঘটনাটো হ'ল আনফৰ্চুনেটলি আমাৰ যিটো আমাৰ RNB হস্পিটেলৰ যে আমাৰ ডক্টৰ বা ছুপাৰিনটেণ্ডেণ্ট যিটো মানে চিকিৎসা কৰিব লাগিছিল বা ট্ৰিটমেণ্ট কৰিব লাগিছিল এইমতে হোৱা নাই। তাৰ কাৰণে আমাৰ যিটো নামটো আছিল আমাৰ ৰামি কাশ্যপ বসুমতাৰী, তেখেতে মানে আমাৰ পৰা আনফৰ্চুনেটলি ডেথ হৈ গ'ল। দ্য মেইন থিং ইজ ডেট মানে ইয়াত যিমানখিনি মানে ষ্টাফ থকা ছুপাৰিনটেণ্ডেণ্ট আৰু যিটো ডক্টৰ আছিলে, ডক্টৰৰ নামটো হ'ল আল আমিন। এই ডক্টৰজনে মানে চিকিৎসা কৰিছিল, কিন্তু চিকিৎসাটো মানে ভালকৈ কৰা নাই আৰু এই ৰিপাৰো কৰা নাই, যিভাৱে কৰিব লাগিছিল কৰা নাই। তাৰ কাৰণে ইমিডিয়েট একশ্যন আমাৰ ষ্টুডেণ্টৰ পৰা, আমাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টৰ পৰা আমাৰ এইটো ষ্ট্ৰংলি আমি মানে কণ্ডেম কৰিছোঁ। আৰু এই যিটো আমাৰ ডক্টৰ ছুপাৰিনটেণ্ডেণ্ট আৰু যিজনে ডক্টৰে ট্ৰিটমেণ্ট কৰিছিলে তাক মানে ইমিডিয়েটলি ছাছপেঞ্চন কৰিব লাগিব আৰু ইমিডিয়েটলি মানে ইয়াৰ পৰা ডিছমিছ কৰিব লাগিব। মানে ইয়াত আমাৰ মানে এনেকুৱা মানে ইৰেছপনচিবিলিটি ডক্টৰ বা ছুপাৰিনটেণ্ডেণ্ট আমাক নালাগে। ইয়াত আমাৰ ভাল মানে পৰিৱেশটো লাগিব। এই আমাৰ RNB হস্পিটেল ইমান ৰেপুটেড, ইমান প্ৰেষ্টিজৰ আমাৰ বড়োলেণ্ড বা কোকৰাঝাৰত আছে। এইটো আমাৰ ইয়াত আমাৰ এনেকুৱা ডক্টৰটো নালাগে, ইমিডিয়েট ছাছপেনশ্যনটো লাগিব। আৰু মই আমাৰ CM ছাৰক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি ছাৰ সোনকালে একশ্যনটো ল'ব লাগিব আৰু ইমিডিয়েটলি ছাছপেনশ্যনটো কৰিব লাগিব।